সকলোকে স্বাগতম জনাইছো। আজি আমি পানিমুৰ অভিমুখে যাত্ৰা কৰিম আৰু ইতিমধ্যে আমি আগুৱাই গৈ আছো। দুয়ো কাষে জংঘল আৰু জংঘলৰ মাজে মাজে এটা ধুনীয়া ৰাস্তা আৰু এই পথে আমি অতি সহজে পানিমুৰলৈ যাব পাৰিম। ডিমাহাছাও জিলা হয় আৰু ডিমাহাছাও জিলাখন অতি পৰিষ্কাৰ। আপোনালোকে দেখিছে ইয়াত কোনো প্ৰদূষণ নাই। দুয়োফালে জংঘল আছে, হাবি বননি আৰু মাজে মাজে দুটা এটা পজাঘৰ দেখা যায় আৰু তাৰ মাজে মাজে আমি গাড়ীৰে আগুৱাই গৈ আছো। আপোনালোকে বৰ্তমান দেখিছে আমি বৰ্তমান গৈ পানিমুৰত অৱস্থান কৰিছো। এতিয়া আপোনালোকক দেখুৱাই লৈ যাম। পানিমুৰৰ যিটো সৌন্দৰ্য সেই সৌন্দৰ্য আপোনালোকে দেখা পাব। আপোনালোকে চাই থাকিব পানিমুৰৰ সৌন্দৰ্য। প্ৰদূষণ নাই ইয়াত। প্ৰদূষণৰ কাৰণে একেবাৰে আপোনালোকে চিন্তা কৰিব নালাগে। যদি পিকনিক স্পটটো ভাল লাগে এবাৰ ইয়ালৈ আহিব, আপোনালোকে চাব পাৰিব ইয়াৰে প্ৰাকৃতিক সৌন্দৰ্য। ডিমাহাছাও জিলা হয় আৰু কাৰ্বি আংলং জিলা পাৰ হৈ ডিমাহাছাও জিলা আমি প্ৰৱেশ কৰিছিলোঁ। এতিয়া আপোনালোকে দেখিছে নদীৰ মাজত শিলবোৰ কেনেকৈ গোট খাই আছে। বহুত পুৰণি যুগৰ শিল। এইবোৰ নদীয়ে পাহাৰৰ পৰা ঠেলি ঠেলি আনি বাৰিষা কালত ইয়াতে থুপ কৰিছে। ইতিমধ্যে আমাৰ গোটেই পিকনিক স্পটৰ পৰিৱেশটো আপোনালোকক দেখুৱাই গৈ আছোঁ। বহুত মানুহ ইয়ালৈ আহে। আজি বন্ধ দিন আছিল কাৰণে মানুহবোৰ ইয়ালৈ আহিছে। সিপাৰৰ সৌন্দৰ্য আমি দেখুৱাই লৈ গৈ আছোঁ। ইয়াতে ব'টিং কৰাৰ ব্যৱস্থা আছে। আপোনালোকে দেখিছে এখন বোট চলি আছে আৰু এই বোটখন সাধাৰণতে যিটো ৱাটাৰফল আছে, জলপ্ৰপাত আছে, তাৰ ওচৰলৈকে যায় আৰু তাৰ পৰা আকৌ ঘূৰাই লৈ আহে। আপোনালোকক বৰ্তমান জলপ্ৰপাতৰ জলৰাশি দেখুৱাই লৈ গৈ আছোঁ। আপোনালোকে এনজয় কৰি যাব। আপোনালোকে নিশ্চয় দেখা পাইছে কি সুন্দৰভাৱে জলৰাশি তললৈ নামি আছে, বৈ আছে। ধুনীয়া এক পৰিৱেশ। এই পৰিৱেশত এবাৰ এসাঁজ ভাত বা এটি বনভোজ খাবলৈ পালে খুবেই আনন্দ লাগে। ইতিমধ্যে আমি তাৰ পৰা বেক কৰিছোঁ আৰু নদীখনৰ কিনাৰে কিনাৰে আমি গৈ আছোঁ আৰু এই গোটেই পৰিস্থিতিটো ইমান ধুনীয়া লাগিছে যে ইয়াক ভাষাৰে কৈ অন্ত কৰিব নোৱাৰি। সিফালে আমি নৈ পাৰৰ গোটেই দৃশ্যৰাজি দেখুৱাইছোঁ। আমি আগুৱাই গৈ আছোঁ আৰু লাহে লাহে গৈ আমি এটা ধুনীয়া ঠাই পাইছোঁ আৰু সেই ধুনীয়া ঠাইখনত আপোনালোকক লৈ যাম। এটি পিকনিক পাৰ্টি আপোনালোকে দেখা পাইছে। তেওঁলোকে যা যোগাৰ কৰি লৈছে। ইতিমধ্যে তেওঁলোকে ৰন্ধা বঢ়া কাম আৰম্ভ কৰিব। বহু দূৰ দূৰণিৰ পৰা এই ঠাইলৈ মানুহ আহে। পৰিৱেশটো খুবেই চাফ চিকুণ। যদি ভাল লাগিছে আপোনালোকে এটা লাইক কৰিব। ভিডিঅ'টো লাইক কৰাৰ লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব। আমাৰ লগৰ দুজন ব্যক্তি ইয়াতে দেখুৱাইছোঁ। আপোনালোকে যদি চিনি পাইছে, আগেয়ে এই দুজন ব্যক্তি আমাৰ লগত সাধাৰণতে সহযাত্ৰী হিচাপে গৈয়ে থাকে। ইতিমধ্যে সকলোকে আমাৰ ফালৰ পৰা অভিবাদন জনাইছোঁ। এতিয়া দেখিছে এটা ৱাটাৰফল। এই ৱাটাৰফলটো চাওক কি ভাল লাগিছে। ঝৰঝৰকৈ পানীবোৰ তললৈ নামি আছে। ইতিমধ্যে জলপ্ৰপাতটোৰ ওচৰলৈ নাওখন গৈ আছে আৰু সেই নাওখনৰ পৰা জলপ্ৰপাতৰ জলৰাশি নিৰীক্ষণ কৰিব পাৰি। পানীৰ চিকমিকনিটো বিশেষ মন কৰিবলগীয়া। সূৰ্যৰ কিৰণ পানীত প্ৰতিফলিত হোৱাৰ লগতে পানীত চিকমিকনি উঠিছে। আপোনালোকে দেখি আছে। এনেকৈ এক সৌন্দৰ্য আপোনালোকে দেখা পাব যদি পানিমুৰলৈ আহে। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। থেংক ইউ।